নমস্কাৰ বন্ধুসকল, সকলোৱে ৰঙালী বিহু শুভেচ্ছা থাকিল। আজি গৰু বিহু আৰু এতিয়া আমি যাম আমলটোপ বিচাৰি। গৰু বিহু আমাৰ মানে গৰু নাই কাৰণে গৰু গাটো ধোৱাটো নহ'ল, এনেই নিয়মটো কৰিলোঁ আৰু চাক বনাই পিনি এনেই ৰাখিব লাগে যে সেইটোকে কৰিলোঁ অকণমান। কিন্তু এতিয়া আমি যাম আমলটোপ বিচাৰি। ব'লক আমলটোপ বিচাৰি যাওঁ। এক্সট্ৰা হৈ গ'লে বেটৰ পৰা বেটৰ পৰা এক্সট্ৰা হৈ গ'ল। মাল কৰিলে সুন্দৰ মাছ আছে। ওলাই যা, সেইটো নাই চাগে। এতিয়া মেইনটো পাৰিব লাগিব, মেইনটো এইটো মালে ওলাইছিলে। এইটো পৰা চিন্তা এইটো পৰা এইটো গোটেই পৰুৱা নেকি? পৰুৱাখিনি ঢালি দি গেলা পটকনে ভালো আছো আছে দেখোন চাফা কৰোঁতে 12 বাজিব। বাপেৰে বন্ধু মইতো ভিডিঅ' বনাম বাপেৰে চাপেৰে নকবি মানুহকেইটা দেখুৱা আকৌ দেই। এনেকৈ গ'লে ফালি ল'ব লাগিব। এনেকৈ গ'লে ফালি চাব এই দে এইফালে জ্বলাই দিওঁ নেকি চেণ্ডেল অলপ খাবি নেকি? দেখো এইটো মানুহটো কিছু ভাই ইয়াত দৰকাৰ আছে নাই এইটো নাহিবি দে আহিলোঁ নি পৰা মানুহ কেঁচা আছোঁ ডাঙৰ আছে। এটা জিকিলো বেলেগ হ'ব নেকি কাহিনীটো? এটা জিকিলো দেই মোৰ নিচিনা জিকিছ আকৌ টিকাও এটা আছে, টিকাই হেৰাই মোৰ নিচিনা জিকিছ এতিয়া ওলাই আহিলোঁ বিহু বুলি, লগৰখিনিক লগ পালোঁ। বিহু কেনেকুৱা? বিহু অঁ গৰম বিহু গধূলিহে বিহু হ'ব হয় নেকি? গধূলি হ'ব নেকি? কেনেকুৱা বিহু চলিব গধূলি? মজা। কৰোণাটো অকণমান ছাইডত থৈ দিয়ে না আজিৰ কাৰণে, এইকেইদিনৰ কাৰণে। বিহুটো পূৰা মেইন হৈ গৈছে এতিয়া। আৰু এটা কথা শুনা, অঁ আমাৰ এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে, অনুভৱটো কৰিছোঁ কৰোণা আৰু পুলি একেই, অকল বিহুতে আহে। সঁচাকৈ
সেইকাৰণে এইবাৰ পুৰণা কথা অলপ খুলি ল'লোঁ। হ'ব এতিয়া পিছত হ'ব আমি কি কি কৰিম আজি বিহুত এজেগালৈ গৈ আছোঁ চাই থাকক। বৰ্তমান এতিয়া আমি গৈ আছোঁ আমাৰ পুৰণা গাঁৱলৈ। তাত মানে মই দেউতাৰ মৰিশালিত চাকি দিবলৈ যাওঁ। বিহু প্ৰতি বছৰে দিওঁগৈ চাকি। এতিয়া ওলাইছোঁ, লগত ওলাইছে মোৰ ভতিজা পাৰ্থ। তাৰপৰা এতিয়া আমি গৈ থাকোঁ। মোৰ পুৰণা গাঁও আছে দুপনিত, আমি থাকোঁ বৰ্তমান ডিমত। আমি এতিয়া যাবলৈ লৈছোঁ, গৈ আছোঁ ব'লক। বৰ্তমান গাঁও পাই গ'লোহি, এতিয়া আমি চাকি দিবলৈ গৈ আছোঁ। এয়া গাঁওখন চাই লওক, গাড়ী তাতে ৰাখিবলগীয়া আছে, গাড়ী নাহেতো ৰাস্তাত। এইফালে গৈ আছোঁ। আৰু আমাৰ বৰ্তমান এইডোখৰত প্ৰথম মোৰ দাদা ঘৰ আছে, তাৰপৰা আৰু আগলৈ আৰু গোটেইখিনি আছে পৰিয়াল মানুহ। তালৈ অলপ পিছত এজন চাকি দি পিনি তাত আৰু ভাল লাগিব। প্ৰথমে চাকিটো নিয়মটো কৰি লওঁ দেউতাৰ মৰিশালিত। চাই থাকোঁ। চাকি গছ জ্বলোৱাৰ সময়ত মানে পূৰা বতাহ মাৰি আছিলে, মুকলি জেগাটো এখন পথাৰৰ মাজত আছে দেউতাৰ মৰিশালটো। বহুত প্ৰব্লেম হৈ গ'ল, কাঠি 4টা 5টা খৰচ কৰিবলগীয়া হ'ল, নজ্বলে মানে বতাহ মাৰি আছে, টেনশ্যনত পৰি গৈছোঁ। তাৰ পৰা অলপ কিনাৰ কৰি পিনি অলপ ছাইডলৈ নি পিনি চাকিখন জ্বলাবলগীয়া হ'ল আৰু যেনে তেনে জ্বলালোঁ চাকি গছ। দেউতাৰ ওচৰত সেৱা ল'লোঁ, ভালে থাকিবলৈ ভালকৈ সেৱা কৰিলোঁ। আৰু তাত গৈ পিনি প্ৰতি বছৰে যাওঁ আমি। তাৰপৰা আমি চাকি দি মেলি এতিয়া চাকি দি মেলি এতিয়া দাদাহঁতৰ ঘৰলৈ আহিলোঁ। ডিমুৰ পৰা যোনেই নাহক পইচা 500 দিব। এই দা চান উলিয়াবি ঐ। কাটি এজনী আমাৰ বৰমা, জ্যেষ্ঠ নাগৰিক বৰমা। এইফালে পূৰা চলি আছে বিহু। গাঁৱৰ পৰা ঘূৰিলোঁ। এতিয়া যাওঁ আৰু ডিমৰ ঘৰলৈ যাওঁ। এতিয়া আৰু কি কৰোঁগৈ মানে ক'ৰবাত যাব লাগিব আৰু চাওঁগৈ। বিহু বুলি ঘূৰিছোঁ, অলপ গাঁৱত ঘূৰিলোঁ, গোটেই পৰিয়ালখিনি ঘৰতে ঘূৰিলোঁ, চবৰ ঘৰতে। এতিয়া গৈ আছোঁ ঘৰলৈ ধুনীয়াকৈ। ক'তো একো পোৱা নাই, ঘৰত খাই আহিলোঁ, সেইকাৰণে এতিয়া ঘৰলৈ গৈ আছোঁ। ফটো শেষত লাষ্টলৈ সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, জনাব। আৰু সকলোলৈ ৰঙালী বিহু শুভেচ্ছা হ'ল। সকলোৱে জীৱনলৈ ভাল হওক, জীৱনটো সুন্দৰ হওক, তাৰে কামনাৰে। বাই বাই।